মৰ্নিং ৱেলকাম বেক জোনাক টিভি ইউটিউব চেনেল। শুই আছোঁ এতিয়া, কালিতো অলপ দেৰিলৈকে চাই থাকিলোঁ, সেইকাৰণে আজি টোপনি ক্ষতি হ'ল, সেইকাৰণে অলপ দেৰিলৈকে শুই দিলোঁ। লগৰকেইটা গ'লেই অলৰেডি ডিউটি গ'লেই লগৰকেইটা, ময়ো শুই থাকিলোঁ কাৰণ মই জইন কৰা নাই যে, সেইকাৰণে আজি জইন কৰি মেলি জেগাও যাম আৰু এইচাৰক লগ কৰি মেলি আজি লগ কৰিবলৈ গেচাৰক লগ কৰি মেলি জইন কৰিব লাগে। জইন কৰি মেলি আজি পৰা নাই, কাইলৈ পৰা ডিউটি হ'ব আৰু লগৰকেইটা কেতিয়া উঠি কেতিয়া গ'ল পাত্তাই নাপালোঁ। এনেকুৱা টোপনি মানে লাল কাল আজি। মচৰ সিমান নাই বাৰু, আঠা নতৰাকৈ হ'লোঁ। ইয়াতো আঠা নতৰে চাগে, আঠা নতৰাকৈ হয়, ইমান মচৰ অহাৰ চান্স নাই। এতিয়া ব্ৰাছ চাছ কৰি মুখ চুখ ধুই মেলি নাস্তা কৰি মেলি এইচাৰক লগ কৰিব লাগে। এইচাৰ লগ কৰি কিনে যাম আৰু তো আপোনালোকে গম নাপায় চাগে মই কি কাৰণে আহিছোঁ ইয়াত, কি কাৰণে মই ইয়াত আছোঁ দিলেজানত, কি কাৰণে আছোঁহি। তো মই ইয়াত আছোঁ হোটেল মেনেজমেণ্ট কাৰণে আহিছোঁ। আগতে মই কৰি আছিলোঁ হোটেল মেনেজমেণ্ট, মই গুৱাহাটীত পঢ়িছিলোঁগৈ হোটেল মেনেজমেণ্ট। গুৱাহাটীত পঢ়ি মেলি প্ৰথমত কেৰেলাত গ'লোঁ, ক্ৰাউন প্লাজা 5 ষ্টাৰ প্ৰপাৰ্টি। তাৰপৰা গ'লোঁ ব্লু লগন, সেইটো হৈছে তোমাৰ গুজৰাট। তাৰপৰা গ'লোঁ বেংগলোৰত আছিলোঁ, বেংগলোৰত থাকিলোঁ 2 বছৰমান। তাতো আছিলে 5 ষ্টাৰ প্ৰপাৰ্টি, ক্লাৰ্ক এক্সটিকা। তাৰ যেতিয়া লকডাউন হ'ল, লকডাউন হোৱাৰ পৰা তাৰপৰা গুচি আহি মেলি ঘৰত থাকিলোঁ। ঘৰত 2 বছৰমান থাকি মেলি এতিয়া আকৌ লাহেকৈ আৰু দূৰত নাযাওঁ বোলো, দূৰত গ'লে এনেই প্ৰব্লেমে হয় ঘৰলৈ অহা যোৱা কৰা। সেইকাৰণে ওচৰতে থাকোঁ দুলিয়াজানতে, সেইকাৰণে হোটেল মেনেজমেণ্ট কৰোঁ বুলি ইয়াতে এপ্লাই কৰিলোঁ, ইয়াতে পালোঁ। তো কালি আহিলোঁ। জইনিংটো কালিয়ে কৰিব লাগিছিলে, কিন্তু কালি মানে অলপ দেৰি হ'ল কাৰণে কালি জইনিং কৰা নহ'ল। আজি জইনিং কৰিম। আজি জইনিং কৰি কিনে আৰু ডিউটি দিয়ে নিদিয়ে সিহঁতৰ কথা আৰু, ডিউটি দিলে কৰিম, ডিউটি নিদিলে মানে হেৰি মতে হৈ থাকিম। তো এতিয়া মই মুখখন ধুই লওঁ, আপোনালোকো ধুওক মুখখন, ঠিক আছে। মুখ ধুই লওঁ, এতিয়া ব্ৰাছ চাছ কৰি লওঁ। তো মুখ ধুই আহিলোঁ, মুখ ধুই আহি মেলি ছেভিং টেভিং কৰিলোঁ। মানে হোটেল মেনেজমেণ্টত কি হয়, ছেভিংটো ডেইলি কৰিব লাগিব, সদায় নিট এণ্ড ক্লিন থাকিব লাগিব মানুহটো, সদায় গা ধুই যাব লাগিব, সদায় ছেভিং কৰিব লাগিব। মানে অলপো দাড়ি ওলাব দিব নালাগিব, মানে অলপো নহ'ব। মই কালিয়ে কাটিছিলোঁ দাড়িখিনি, আজিও কাটিবলগীয়া হ'লে মানে অলপো ওলাব নালাগিব, নিট এণ্ড ক্লিন থাকিব লাগিব। এইটো হোটেল মেনেজমেণ্টৰ ৰুলছ হয়। কিন্তু চাউথৰ ফালে মুজটো থ'ব পাৰে অকল, চাউথ ইণ্ডিয়াৰ ফালে মুজ থয় যে, চাউথ ইণ্ডিয়াৰ ফালে অকল মানে মুজটো থ'ব পাৰে, দাড়িটো থ'ব নোৱাৰে। খালি বেলেগৰ ফালে গোটেই চব উৰাব লাগিব, পুৰা নিট এণ্ড ক্লিন থাকিব লাগিব। তো চাহটো কিমান টাইমত দিয়ে জানো, ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব। ব্ৰেকফাষ্ট কৰি মেলি লাহেকৈ যাম, টিচাৰৰ লগত কথা পাতিম। তাৰপৰা মোৰ চাগে এইটো ৰুম মোৰ চেঞ্জ কৰিব নেকি, ৰুমটো বেলেগতে ৰুম দিব চাগে। এইটো ৰুম দিয়া হ'লে ভালেই হৈছিলে ইয়াতে। এতিয়া আজি কথা পাতি কিনে চাওঁ কি হয়। যদি বেলেগ ৰুম দিয়েতো যাবই লাগিব, মই নাযাওঁ বুলিতো ক'ব নোৱাৰোঁ। সেইকাৰণে এইটো ৰুমতে দিলে ভাল হয়। বেলেগ ৰুমতো দিলে বাৰু চাওঁ কি হয়, যদি দিয়ে যাব লাগিব। বেলেগ ৰুমত যদি দিয়ে তো নাযাওঁ বুলি ক'ব নোৱাৰোঁ, সেইকাৰণে বেলেগ ৰুমতো যাব লাগিব। সেইকাৰণে কথা পাতি চাই লওঁ কি হয়, তো আপোনালোকক দেখাই দিম আৰু কি হয়। তো কালি জইনিং কৰিবলৈ এখন ফৰ্ম এখন দিছিলে, এখন ফৰ্ম 5টা না 6খন আছে, ফিল আপ কৰিব লাগে। এতিয়া জইনিং ৰিপৰ্টিং কি আছে কি নাই, 5টা পেজ আছে। 5টা পেজত মানে ফিল আপ কৰি মেলি জমা দিব লাগে। তো কালি আধা কৰিলোঁ, তাৰপৰা আজি আধা কৰিব লাগিব। পঢ়াখিনি কৰিলোঁ আৰু যোনখিনি পৰা নাই এতিয়া কৰি ল'ব লাগিব, নিজে হ'লেও কৰিব লাগিব।
মোবাইলটো অলপ চাৰ্জ কমটি আছে, তো চাৰ্জত লগাই দিওঁ মোবাইলটো দেই, অলপ টাইম কাৰণে। ৰাতি অলপ এনেই টিক টিককৈ বৰষুণ দি আছিলে, এই পানীৰ পৰা পৰি আছে সেইখিনি, সেই টিঙতে পৰিছে টাং 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 টাং, মোৰ ইমান মানে ডিষ্টাৰ্ব কৰি দিছে ৰাতি। মোজাযোৰ ধুইছিলোঁ কালি, নুশুকালেই, তিতা তিতা হৈ আছে ৰাতি। কি পিন্ধি যাম আৰু আজি। মানে বহুত বস্তুৰ নাম পাহৰি গৈছিলোঁ, লগৰখিনিক কেইটাক ফোন কৰি কিনে সুধি কিনে মানে অলপ মনত আহিছে বস্তুখিনি। যেনেকুৱা মানে বেডত কি কি থাকে, স্কাৰ্টিং, বেড, কট, কিবা কিবি ধেৰ থাকে ন, এইবিলাক মই পাহৰিয়ে গৈছিলোঁ। ইমান দিন হ'লে নকৰা, লকডাউনতে গুচি আহা, আজি 20 চনত গুচি আহা, 21-22 দুবছৰ হৈ গ'ল, মানে পাহৰি থাকিলোঁ। সেইকাৰণে তাৰমানে লগৰবিলাকক ফোন কৰি কিনে সুধিছোঁ, সুধি কিনে এটা কৈছে আৰু এতিয়া লাহেকৈ আৰু এবাৰ কৰি দিলে মানে বাৰু হৈ যায়, কাৰণ আগৰ পৰা নাম কাঢ়ি থকাতো, সেইকাৰণে এবাৰ মনত পেলাই দিলে মানে হৈ যায় বাৰু। মনত পৰিছে এতিয়া লাহেকৈ। তো এতিয়া ব্ৰেকফাষ্ট ফিনিছ কৰি আহিলোঁ, 7টাৰ পৰা 9টা, 9টালৈকে দিয়ে নেকি ব্ৰেকফাষ্ট। তো এতিয়া ব্ৰেকফাষ্ট কৰি আহিলোঁ, ব্ৰেকফাষ্ট কৰাৰ পাছত লাহেকৈ এতিয়া যাব লাগে আমাৰ মেমক লগ কৰিবলৈ, তাৰপৰাহে যাম আৰু অলপ পাছত। তো আগলৈ কিয় চাই থাকক, তো মেমৰ লগত তাত যাওঁতে খালি তাত মোবাইলটো এলাউ নহ'ব, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিম চাগে, চাওঁ কি হয়, দেখা যাব ন। এনেই 2খনমান কাগজ জেৰক্স কৰিব লাগে, জেৰক্স কৰিলে আৰু ফটো 2 কপিমান লাগে, ফটো উলিয়ালে আৰু তো অলপ বাহিৰলৈ গৈ কিনে লৈ আহোঁ, জেৰক্স কৰি লৈ আহোঁ। জেৰক্স দোকানে পোৱা নাই, তো কিমান দূৰ যাব লাগিব বা, বিচাৰে পোৱা নাই ক'ত আছে। তো বৰ্তমান আমাৰ হৈ গৈছে পালোহি, জাষ্ট হৈ গ'ল, জেৰক্স কৰি লৈ আহিলোঁ। গৰম উঠি গ'লগৈ, মেম অহা নাই বুলি কৈছে, মেম আহি লওক, মেম অহাৰ পাছতে যাম আৰু। তো আপোনালোকে এনজয় কৰি থাকক। তো মই মেমলৈ ফোন কৰিছিলোঁ, এতিয়া মেমে আজি অফিচ নাহে হেনো, তো হোটেললৈকে যাব কৈছে, হোটেলক বেলেগ এজনে মেমক লগ কৰিব কৈছে, সেইকাৰণে হোটেললৈকে যাওঁ এতিয়া। ব'লক গৈ থাকোঁ হোটেলত। তো ব'লক যাওঁ, হোটেল অইল ফিল্ড বুলি কৈছে হোটেলখন নাম, যাওঁ বিচাৰি যাওঁ, অলপ আগতে আছে কৈছে, বেছিতো নহয়। ডিউটি আমি লাঞ্চ টাইম, লাঞ্চ কৰিব গৈছোঁ এতিয়া, ভোক লাগিছে। তো এতিয়া ভাত খালোঁ, ভাত খাই মেলি আকৌ হোটেল গৈ আছোঁ, ডিউটি। তো বৰ্তমান এই লগৰটোৰ ৰুমত গৈছোঁ দেই, হোটেলৰ পৰা ভাত খালোঁ, ভাত খাই কিনে লগৰটোৰ ৰুমত সোমালোঁ, ৰুমত সোমাই কিনে যাম এতিয়া হোটেল। লগৰ আছে এইবিলাক দেই, লগৰটোৰ ৰুমত আহিলোঁ এতিয়া, ভাত খাই আনিলে এইবিলাক। তো
তো লগৰ ৰুমৰ পৰা সোমাই মেলি আকৌ হোটেল ৰাওনা পালোগৈ আৰু অলপ আছে লুকাই দিছে হোটেল গৈ আছোঁ আকৌ হোটেল ডিউটি কৰিব লাগে ডিউটি কৰিব লাগিব ডিউটি কৰিবলৈ আহিছে ইয়াত নকৰিলেতো নহ'ব অলপ অকণমান এতিয়া ছুটি আছে জাষ্ট গেটৰ পৰা ওলাইছোঁ এইখন হোটেলখন গেটৰ পৰা ওলাই আহিছোঁ ধৰি যাওঁ ঘৰলৈ ৰুমলৈ পালোহি দেই অ' মাই গড ফেনখন গৰম উঠি গ'ল ইমান দেৰি এতিয়া ছুটি পাইছোঁ ৰুম পালোহি দেই চোলা তোলা খুলি এতিয়া গা পা ধুব লাগিব নহ'ব বাট গৰম উঠিলে তো গাইজ ভিডিঅ'টো ইমানতে সামৰিবলৈ হ'ল নেকি বহুত দেৰি হ'ল পাছতে খুলিম তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰি জনাব তেতিয়া গম পাম তো আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহে অলপ মানে মই মটিভেশ্যন পাম যে হয় ভালকৈ বনাব লাগে বুলি দেই একাকে ক'লোঁ আৰু তো আজিলৈ ইমানতে আহোঁ বাই বাই